পৰিচয় চেনেলৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। আৰু আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিক আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ। তাৰে ভিতৰত এগৰাকী অন্যতম শিল্পী হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ মৌজাৰ অন্তৰ্গত খেলকঠীয়া গাঁৱৰ নিবাসী দেৱেন শইকীয়া ডাঙৰীয়া। সত্ৰীয়া শিল্পী, লগতে শিল্পী পেঞ্চনাৰ। তেখেতে বহু বছৰ সুদীৰ্ঘ কাল সত্ৰীয়া সংস্কৃতিৰ সৈতে সাধনা কৰিছে আৰু নাৰায়ণপুৰত যি শ্ৰী শ্ৰী বদলা পদ্মাৱতা সত্ৰ আছে, সেই সত্ৰত বহু বছৰ তেখেত ভকত হিচাপে আছিলে। তাৰ পৰাই আচলতে শিক্ষা গ্ৰহণ কৰি আজিৰ পৰ্যায়লৈকে এই যিটো জীৱনৰ সংগ্ৰাম, জীৱনৰ যিটো সাধনা, সেই সাধনাত আচলতে মহাপুৰুষীয়া সংস্কৃতিৰ বৰগীতৰ পৰা আৰম্ভ কৰি ভতিমা, তাৰ পৰৱৰ্তী পৰ্যায়ত মহাপুৰুষীয়া সংস্কৃতিৰ নাম প্ৰসংগই হওক বা গীত হওক বা বিভিন্ন ধৰণৰ সত্ৰীয়া যিসমূহ নৃত্য আছে, তাৰ সমান্তৰালভাৱে ৰাস, ভাওনা এইসমূহক লৈ আচলতে চৰ্চা কৰিছে আৰু বহু ছাত্ৰ ছাত্ৰী তথা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণো দিছে। গতিকে সেইগৰাকী ব্যক্তিৰ জীৱন সংগ্ৰাম, জীৱন কাহিনীৰ বিষয়ে আমি আপোনালোকক আজি জনাব বিচাৰিছোঁ। আহকচোন আমি আপোনালোকলৈ আগবঢ়াইছোঁ পোনপ্ৰথমে তেখেতৰ কেইটামান দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে আপোনালোকে দৃশ্যাংশকেইটা উপভোগ কৰিলে। আমাৰ সৈতে আছে দেৱেন শইকীয়া ডাঙৰীয়া। আপোনাক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। কওকচোন, আপুনি কিমান বছৰ বয়সৰ পৰা আপুনি এই দিশৰ লগত জড়িত হৈছিল, বা আপুনি কিমান বছৰ বয়সত বদলা পদ্মাৱতা সত্ৰলৈ আপুনি গৈ এই জীৱন যাত্ৰা আপুনি আৰম্ভ কৰিছিলে? মই 1960 চনত তেতিয়া বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী মহিকান্ত দেৱ গোস্বামী, তেখেতৰ ভতিজা প্ৰয়াত শ্ৰী শ্ৰী শ্ৰীকান্তদেৱ গোস্বামী, তেখেত ডেকা হৈ আছিলে। তেখেতৰ ওপৰত আৰু এজন আছিলে, এনে সৰ্বসাধাৰণ মানুহজন বৰ জুৰি কাৰণে ভীম গোসাঁই বুলি মাতে। এনেই সৰ্বসাধাৰণ নাম তেখেতৰ সৰু। এই তিনিজন গোসাঁই থকাৰ দিনত আমাক সত্ৰলৈ নিছিলে। আমি 9 বছৰ বয়সত গৈছোঁ, কাৰণ আমাৰ যাবলৈ নিয়াটো অলপ দেৰি হ'ল। আমাৰ জন্মৰ 6 মাহৰ পাছতেই মাতৃ বিয়োগ হৈছিল। সেই সময়ত আমি বহুত কাৰ কষ্টৰে এই গৃহত দুগৰাকী নৱৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। দেউতাই নৱহঁতৰ মৰম চেনেহটো ইমান নেদেখি তেখেতে কিবা যোগসূত্ৰৰে বদলা সত্ৰত থোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি তেখেত গৈ ক'লেগৈ, দেউতাই ক'লেগৈ আৰু শ্ৰীকান্ত গোস্বামীদেৱ আহি আমাক 60 চনত এবাৰ লৈ গৈ তেতিয়া গোসাঁই বহাৰ আগতে এটা কুঁৱা আছে, তাতে কুঁৱা পানীতে গা ধুবলৈ দিলে। গা ধোৱাৰ পিছত সেইখিনি সত্ৰবিলাকৰ পৰম্পৰা আটাগৃহ, গুৰুগৃহ, মণিকূট এনেবিলাক থান থাকে। আটাগৃহতে আৰু আমাৰ লগৰীয়া পুৰণা যিখিনি ল'ৰা তেওঁলোকে সদায় ভতিমা গাবলৈ সত্ৰলৈ যোৱা প্ৰথম আৰম্ভ হ'ব ভতিমা
আৰম্ভ কৰিবলৈ তাতে গোৱাৰ লগতে আমাক নি পেলাই তাত গাবলৈ দিলে। আমি সেইদিনাৰ পৰাই তাতে থিতাপি লৈছোঁ। ভতিমা শিকিবলৈ আমিতো এইটো বুজি নাপাওঁ, গতিকে গুৰুৱাটোৱে বহাৰ ঠগিৰা মাতোৱে বুঢ়া ভকতৰ ওচৰত ভতিমা শিকিবৰ কাৰণে আমাক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে সত্ৰীয়া এটা নিয়ম আছে, সত্ৰীয়া নিয়ম পৰম্পৰা নিয়ম। এই নিয়মেৰে গুৰু মাননি আমাৰ সত্ৰবিলাকত অধ্যাপক বুলি কয়, অধ্যাপকৰ ওচৰলৈ নিবলৈ হ'লে এটা সিধা নিয়া হয়। এই সিধাসহ নি গুৰুজনক আমাক চঞ্জালে আৰু তেতিয়াৰ তেখেতে আমাক ভতিমা শিকাবলৈ ল'লে। ভতিমা শিকাৰ শেষ হ'লত আমি ডেইলি গধূলা ভতিমা গাব লাগে। এইটো ভতিমা গোৱাৰ পিছতে যেতিয়া ভতিমা আমাৰ শিক্ষা শেষ হ'ল, তেতিয়া তেখেতে ক'লে তুমি ইয়াতে গায়ন শিকা। গায়ন শিকিবলৈ গ'ল। তেতিয়া গায়ন শিকিবলৈ কওঁতে মাজুলীত পুৰণা কমলাবাৰী সত্ৰ তেতিয়া মাজুলীতে আছে, গৰাই সহায় নিয়া নাই। তাৰে এজন ভকত আছিলে বাপুৰাম গাঁৱনীয়া নামৰ এজন গায়ন আহি ঠগিয়ামতৰ ঘৰত আছিলে। তেখেতৰ গুৰিতে তেখেতকে গুৰু মনাই আকৌ বৰগীত শিকিবলৈ আমাক দিলে। তেখেতৰ তাত কিছুদিন বৰগীত শিকা হৈছিলে। তেখেতে ক'লে তোৰ মাতটো ইমান ভাল নহয়। এটা পৰম্পৰা আছে যে মাত বুলি গায়ন, বাহু বুলি বায়ন, সুন্দৰ চেহেৰাৰ নাচনি, বোলে তোৰ চেহেৰা এইকেইটাৰ ভিতৰত তই বায়ন হ। তেতিয়াৰ পৰা মোক ঠগিয়ামতৰ বুঢ়া ভকতে ক'লে যে তুমি গীতো শিকিবা বাৰু, বায়নো শিকা। তেতিয়া আমাৰ দক্ষিণহাটীত সত্ৰৰ বায়ন দেৱানন্দ বৰুৱা বৰবায়ন আছিলে। প্ৰভু ঈশ্বৰে তেখেতৰ গুৰিতে গায়ন বায়ন আমাক বাজানা শিকিবলৈ দিলে। বাজানাৰ 4 চাপৰ আমাৰ কমলাবাৰী ঢোলৰ খিতি তাক ঢেই দাওঁ, এই 4টা চাপৰ আৰম্ভ কৰাত শিকায়। এই 4টা চাপৰ ৰগৰ, লহৰ, চাপৰ, টোপৰ এইবিলাক বিভিন্ন ভাগ আছে। এখন হাতে শব্দ কোৱা, দুখন হাতে কোৱা, উভয়েৰে কোৱা, এইবিলাক তেখেতে আমাক শিক্ষা দিলে। দিয়াৰ পিছতে তেখেতেই আমাক সত্ৰীয়া নৃত্য মানে সত্ৰীয়া নাচ বুলি কয় আমাৰ সত্ৰবিলাকত। সত্ৰীয়া নাচৰ ভাদ মাহত আমাৰ পৰম্পৰা গহা নাচ, চাৰি নাচ, ঝুমুৰা নাচ, নাদুভঙী নাচ, এনেকৈ প্ৰৱেশ নাচ, পৰম্পৰা নীতিগত তিথিকেইদিনত যি নাচ নৃত্য হয় সেইখিনিও শিকালে তেখেতেই। তেখেতৰ বয়স হোৱাত লোকেশ্বৰ পাঠকৰ ওচৰত সেই আমাৰ সত্ৰ পৰম্পৰা ৰীতিমতে তেখেতে আকৌ আমাৰ নাচ শিকাবলৈ ল'লে। আমি বায়ন শিকাত, বায়নটো ঢুকুৱাত কমলাবাৰী সত্ৰৰ পুৰণা নতুন কমলাবাৰী সত্ৰৰ নিত্যানন্দ বৰবায়ন আমাৰ ইয়াতে তেখেতৰ মাটি আছিলে। ইয়াতে খেতি কৰিবলৈ আমাৰ গোঁসাই বহাতে থাকে। তেখেতৰ ওচৰত কিছু সত্ৰীয়া নৃত্যৰ এইবিলাক মানে ৰজাঘৰীয়া চাৰি নাচ বুলি কয়, ৰজাঘৰীয়া চাৰি নাচ, সৰু বিষম, বৰ বিষম, ৰক্ত তালৰ 3খন নাচ শিকিলোঁ। আজিকালি পাহৰি গৈছোঁ। তেখেতে শিকালে। তেখেতৰ পৰলোকত বেলেগুৰি ভোলাটোৰ ওচৰত আমাৰ যি বাকী আছিলে আমি তেখেতৰ ওচৰত খৰচি মাৰি বাজানা আৰু নৃত্যটো সত্ৰীয়া এই নাচকেইখন তেখেতৰ গুৰিটো শিক্ষা লৈছোঁ। লোৱাৰ পিছতে আমি সত্ৰত থকাতেই আমাৰ ৰাসটো সত্ৰৰ ভিতৰত হয়, ভাও ভাওনা আমাৰ সত্ৰৰ নামঘৰৰ ভিতৰত হয়। তাতে আমি ভাও ভাওনা কৰোঁ। এবাৰ ৰাসত অলপ কাজিয়া পচাল হ'ল, হোৱাৰ পিছতে ৰাসটো বাহিৰলৈ উলিয়াবলৈ হ'ল। 74 চনত কাজিয়া পচাল হৈছে, 75 চনতে ৰাসটো বাহিৰ আছে। তেতিয়া ষ্টেজলৈ আহিছে। ষ্টেজলৈ অহাৰ পৰাই আমি সত্ৰৰ ৰাসৰ শিক্ষাটো দিবলৈ ষ্টেজৰ শিক্ষাটো গণেশ গগৈ নাটৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ সত্ৰীয়াৰ পৰম্পৰা ৰক্ষা কৰি কিছু গীত মাতেৰে আমি সত্ৰীয়াৰ ৰাসৰ পৰম্পৰা তাত আৰম্ভ কৰিলোঁ। তাত ৰাস শিকাবলৈ ল'লোঁ। ইতিমধ্যে আপোনালোকে বৰবায়ন দেৱেন্দ্ৰ শইকীয়াৰ মুখেৰে শুনিলে যে কেনেধৰণে আচলতে বদলা পদ্মতা সত্ৰত কি প্ৰশিক্ষণেৰে আৰম্ভ কৰিছিলে, তাৰ পৰৱৰ্তী পৰ্যায়ত কেনেদৰে খোল শিকিলে, কেনেদৰে বৰগীত শিকিলে, কেনেদৰে ভতিমা শিকিলে, বা যিসমূহ নৃত্য শিকিলে, নৃত্য শিকি একেবাৰে ৰাস শিকি ৰাস পৰিচালনা কৰালৈকে এই কাহিনীসমূহ শুনিলে। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ। ধৰক আপুনি তেতিয়া সত্ৰত থাকোঁতে আপুনি সত্ৰত 17 বছৰ আছিলে।
তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি যেতিয়া খেলকঠীয়াৰ নিবাসী হ'ল, এইসমূহক লৈ আপুনি যিহেতু 19 চনৰ পৰাহে আপুনি শিল্পী পেঞ্চনটো চৰকাৰী লাভ কৰিছিলে, তাৰ আগতে আপুনি যেতিয়া এই সত্ৰীয়া সংস্কৃতিসমূহ লৈ বা ৰাস ভাওনা এই সংস্কৃতিসমূহ লৈ যেতিয়া আপোনাৰ যিটো পৰিয়াল, সেই পৰিয়ালটো আপুনি পোহপাল দিছিলে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলে সেই কথাখিনি যদি আপুনি অকণমান কয়। আমি যিটো সময়ত এইবিলাক শিক্ষা দিয়া হৈছিলে, সত্ৰীয়া সংস্কৃতি, ৰাস ভাওনা, নৃত্য গীত শিক্ষা দিয়া হৈছিলে, তেতিয়া আৰ্থিক অৱস্থাটো বহুত বেয়া। আজিকালি সকলোৰে ধন টকা পইচা হৈছে, তেখেতসকলে অলপ অলপ কিবা শিকাই দিলে বহুত পইচা আজিকালি লয়। তেতিয়াৰ দিনত মাহিলী 50 টকা এটা দিবলৈও অভিভাৱকে টান পায়। তাৰ মাজতে আমি দুখনমান স্কুল, মিউজিক স্কুল কৰিলোঁ, বৰগীতৰ আৰু নৃত্যৰ এনেকৈ স্কুল কৰিলোঁ, লগতে মোহানি মৰণৈত, লগতে আমাৰ গীতৰ বিভাগত বেলেগুৰি সত্ৰৰ কমলাবাৰীৰ পৰা আছে গোবিনাথয়ে, তেখেতে গীতৰ ভাগটো শিক্ষা দিলে আৰু নৃত্যৰ ভাগটো সকলোখিনি শিক্ষা আমি দিলোঁ। এই শিক্ষা দিবলৈ লওঁতে যেনে পৰ্যায়ে আমি ধন টকা পইচা পাব লাগে বা কিবা এটা ঘৰখন চলিবলৈ পাব লাগে, সেইটো আমাৰ আৰ্থিক সংকটটো তাৰ পৰা গৈছিল। বহুতজন ছাত্ৰ ছাত্ৰীক শিকোৱা যায়, কিন্তু সেইটো আমাৰ মানে আমি বিশেষ লাভজনক হ'ব নোৱাৰোঁ। তথাপিতো এইটো এটা নিজৰ কিবা গঢ়াই দিয়াৰ কাৰণে মই কৰি থাকিলোঁ। আজি পৰ্যন্ত এই কৰ্মখিনি কৰি আছোঁ। গতিকে টকা পইচাটোৰ ক্ষেত্ৰত সেইদৰে হৈছে, আৰু খেতি খোলা কৰিও ঘৰখন পৰিচালনা কৰিলোঁ। খোৱা বোৱা আমাৰ নিজৰ নাৰায়ণপুৰ মৌজাৰ বাদে বাহিৰতো আমি ধৰি লওক গোলাঘাটৰ দেৰগাঁৱত, যোৰহাটৰ সোণাৰীগাঁও, কাকজান সোণাৰীগাঁৱত, এইফালে কাৰ্বি আংলঙত, এইফালে ধংগড়, জিতুলিবাৰী, বালিপুখুৰী, মধুপুৰ, এনেকৈ এইবিলাক জেগাতো তেতিয়া দিনত শিকাবলৈ চাইকেল মাৰিয়ে যাওঁ। তেতিয়াতো অন্য নাই, তেনেকৈ গৈ অলপ কষ্ট কৰি পেলাই শিকাই বুজাই অলপ সামান্য এটা পুঁজিৰে ঘৰখন পৰিচালনা কৰাত মই ব্যস্ত থাকিলোঁ। আৰু এতিয়াও যি শিকোৱা বুজা কৰ্ম বিশেষ আগত যেনেকৈ হেৰি কৰিছোঁ, এতিয়াও তেনেকৈ ধন টকা পইচাৰ মই বৰ ডিমাণ্ড কৰি ধন টকা পইচালৈ শিকোৱা বুজা নকৰোঁ। বৰ্তমান সত্ৰীয়া যিখিনি পৰম্পৰা, পৌৰাণিক বস্তুটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ। আজিকালি আধুনিক বিশেষ হৈছে, ইমান আধুনিকটো গুৰুত্বটো দিলেও আধুনিকটো কৰিব পাৰিলেও পুৰণা বস্তুবিলাক লোপ পাই যোৱাৰ কাৰণে আমি আমাৰ ইয়াতে এটা অনুষ্ঠান আছে, মাধৱদেৱ গাঁও সংগঠন পৰিষদত, সেই পৰিষদৰ অন্তৰ্ভুক্ত খেলৰ ছাত্ৰ ছাত্ৰীকো লৈ বৰ্তমান পৰিষদৰ অধীনত এখন স্কুল মাধৱপুৰতে বৰ্তমান চলি আছে। এতিয়া গৰম বন্ধ বুলিব বন্ধ আছে, খেতি খোলাৰ দিন, সেইকাৰণে তেনেকৈ বন্ধ ৰখা হৈছে, এনেকৈ চলি আছে। দেৱেন্দ্ৰ শইকীয়াৰ মুখেৰে যিটো সমগ্ৰ জীৱন কাহিনী, জীৱন সংগ্ৰামৰ বিষয়ে আপোনালোকে শুনিলে, যে কেনেধৰণে নিজে শিক্ষা গ্ৰহণ কৰি তাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰশিক্ষণ দিছিলে, আৰু বৰ্তমান আচলতে এই মাধৱপুৰ অঞ্চলত যিখন বৃহত্তৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা, সেই ৰাসলীলাখন আজি পৰ্যন্তও তেখেতে পৰিচালনা কৰি আছে। ৰাসৰ যিখিনি কাৰ্যকলাপ থাকে বা যিখিনি আপোনালোকে ৰাস উপভোগ কৰোঁতে যিখিনি নৃত্য অনুষ্ঠান থাকে বা যিখিনি সামগ্ৰিক ব্যৱস্থাপনা, সেই সকলোখিনি পৰিচালনা কৰি আছে। সেই তেতিয়াও পৰিচালনা কৰিছিলে, আজিও তেখেতে এই বয়সতো পৰিচালনা কৰি আছে। কিন্তু আমি আৰু এটা কথা জনাব বিচাৰিছোঁ, দেখুৱাইছোঁ আপোনালোকক, যে এইটো বাসগৃহত আচলতে এতিয়াও তেখেতে বজোৱা, পৰিৱেশন কৰা এইসমূহ খোল আছে, তাল আছে, বৰতাল আছে, নাগেৰা আছে। এইসমূহক লৈ আচলতে জীৱন জীৱিকা, জীৱন সংগ্ৰাম কৰিছিলে এইগৰাকী বৰবায়ন দেৱেন্দ্ৰ শইকীয়া ডাঙৰীয়াই। আৰু এইসমূহক লৈ আচলতে যিটো সত্ৰীয়া সংস্কৃতি, এই দিশটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ নিজৰ জীৱনৰ লগতে আচলতে এই অঞ্চলৰ যুৱক যুৱতীসকলক, শিশুসকলক কেনেধৰণে আগুৱাই লৈ গৈছিল সমাজৰ কাৰণে, এইসমূহ এটা জ্বলন্ত উদাহৰণ। আমি আপোনালোকক এতিয়া দেখুৱাব বিচাৰিছোঁ তেখেতৰ দ্বাৰা পৰিৱেশিত এইসমূহ বাদ্যযন্ত্ৰ। আমি কিছু এই বয়সতো কেইটামান আমি দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছোঁ।
এনেদৰেই এইগৰাকী ব্যক্তিয়ে সৰুকালৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ এই যিসমূহ দিশ সকলোবোৰ আয়ত্ত কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিলে আৰু তাৰ ফলস্বৰূপে আচলতে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা এইসমূহ মানপত্ৰ বঁটা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী ব্যক্তিয়ে এনেদৰেই আজিৰ দিনলৈও খুব বৰবায়ন দেৱেন্দ্ৰ শইকীয়াই কেনেধৰণে তেখেতৰ পৰিয়ালটো চলাইছিলে তেতিয়াৰ পৰা আজিলৈকে। এগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী জীয়ৰী আছে, জীয়ৰীক ইতিমধ্যে বিয়া দিছে আৰু যিগৰাকী পুত্ৰ নিতুমণি শইকীয়া আমাৰ সৈতে আছে আৰু সেই নিতুমণি শইকীয়াও কিন্তু সৰুকালৰ পৰাই মহাপুৰুষীয়া যি ভাওনা সংস্কৃতি, ৰাসৰ সংস্কৃতিত আচলতে বিভিন্ন ধৰণৰ কৃষ্ণ ভাৱেই হওক, নাৰদৰ ভাৱেই হওক বা বিভিন্ন ভাওনা পঢ়া শুনাৰ সমান্তৰালভাৱে কিন্তু এই সংস্কৃতিসমূহ দেউতাকৰ যিখিনি আদৰ্শ সেইখিনি লৈ আগবাঢ়ি গৈছিল। আজি তেখেত এখন হাইস্কুলৰ চৰকাৰী বিদ্যালয় কমলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তেখেতৰ শিক্ষকতাৰ সমান্তৰালকৈ কিন্তু তেওঁ এই ভাওনা সংস্কৃতি হওক ৰাসৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে নিতুমণি শইকীয়া আমাৰ সৈতে আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, সৰুৰ পৰা এটা পৰিৱেশ পাইছিলে ঘৰখনত, তেতিয়াৰ পৰা আজিলৈকে আপুনি পঢ়া শুনাৰ সমান্তৰালভাৱে কৰি গৈছিলে সংস্কৃতিৰ সাধনা আৰু এতিয়া চাকৰি কৰিও কিন্তু আপুনি এইসমূহৰ লগত জড়িত হৈ আছে। গতিকে কওকচোন অকণমান সেই বিষয়ে। আমি মানে কি দেউতাৰ পৰা একেবাৰে সৰুৰ পৰা আমি বুজি পোৱাৰ পৰা আমি বিশেষকৈ এই সংস্কৃতি বা সাহিত্য সংস্কৃতিৰ যিখিনি দিশবিলাক আমি দেখি আহিছিলোঁ। আমাৰ ঘৰত সৰু আমি দেখিছিলোঁ যে বহুত দূৰ দূৰণিৰ পৰা বহুত দেউতাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ আহে, বৰগীতৰ শিক্ষা বা নৃত্যৰ শিক্ষা, সেইবিলাক সৰুৰ পৰা আমি দেখি আহিছোঁ। দেখি আমি ঘৰতে বিশেষকৈ সেইবিলাক ঘৰতে শিকিলোঁ গোটেইখিনি। নৃত্য বা বৰগীত গাবলৈ বা অভিনয়ৰ প্ৰতি যিখিনি আগ্ৰহ বা সেইখিনি তেতিয়াই আমাৰ জন্মিছিলে আৰু তেতিয়াৰ পৰা যদিও শিক্ষাৰ ক্ষেত্ৰত আমি আগুৱাই গ'লোঁ আৰু আগুৱাই গৈ পেলাই আমি এতিয়া এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি অংক বিষয়ৰ শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। তথাপিতো আমি যি সংস্কৃতি, যি ভাওনা বা যিবিলাক গীত নৃত্য সেইখিনি চৰ্চা বৰ্তমানো আমি এৰি দিয়া নাই, সেইখিনি চলাই আছোঁ।